আহিছা স্বামী, আহা বহা। চোৱা কিমান বছৰে এই সুদৃশ্য চৰাঘৰৰ আসনবোৰে তোমালৈ বাট চাই আছে। কিমান বছৰ কোনো পুৰুষৰ প্ৰৱেশ ঘটা নাই এই চৰাঘৰত। এই শোৱনি কোঠা কিমান বছৰেই তোমাৰ ছায়াই পৰ দি আছে। চোৱা স্বামী, তোমাৰ ৰাজমুকুটটো কেনেকৈ জিলিকি আছে। তোমাৰ চোলাটো ওলমি আছে দিনৰ পোহৰ ৰাতিৰ আন্ধাৰ সাৱটি। আহিছা স্বামী, মোৰ অপেক্ষা শেষ। কত দিনৰ মূৰত দেখিলো ৰৌদ্ৰাক সোণোৱালী। মোৰ চকুৰ মনিত অতদিনে থুপ খাই আছিল অযুত কালৰ আন্ধাৰ। কত দিনৰ এজাক মলয় বতাহে চুই গল মোক। অতকাল মোৰ শৰীৰ দহি আছিল অসহনীয় গ্ৰীষ্মই। আহিছা, আহা। মুখনি তোমাৰ অকমান হেতা পৰিছে, ৰদে পৰিছে, দেহাটো ক্ষীণাইছে, পেট পুৰাই খোৱা নাই এসাঁজ। ভৰিৰ গেৰুহা ফাটি অকমান ঘা লাগিছে। কিমান দিন চাগে তুমি পাদুকা পিন্ধা নাই। অৰণ্যৰ মাজৰ এটি হৰিণা পোৱালীৰ কান্দোন শুনি তোমাৰ কোনোদিনেই মনত পৰা নাছিল ৰাহুললৈ। তুমি চালোৱা গছজোপাত পৰি কুৰুলিয়াই উঠা চৰাইজনীক দেখি তোমাৰ চকুত ভাহি উঠা নাছিল মোৰ চকু পানী। কি উষ্ণতাৰ পৰা বঞ্চিত ৰাহুল, কি উমাল সময়ৰ পৰা বঞ্চিত মোৰ বৰ্তমান। পত্য সহচৰ্যৰ পৰা বঞ্চিত তোমাৰ পিতা। অনুভৱ কৰিছা তুমি বুদ্ধ যুদ্ধৰ বিৰুদ্ধে তোমাৰ বুকুৰ ভিতৰৰ যুদ্ধক ৰুধিব পাৰিবা? কত কালৰ মূৰত আজি তোমাক প্ৰথম দেখিছো। কেনে লাগিছে? কান্দিম নে হাঁহিম? কিয় অত ভিক্ষু সংগীক লগত লৈ আহিছা? আলহী তুমি অকলে কিয় নাহিলা? তোমাৰ বুকুৰ মাজত সোমাবলৈ মোৰ মন গৈছে। কত কথা বুকুত জমা হৈ শিল হৈ আছে। অম্ৰপালি কোন স্বামী? ধুনীয়া তাই, তোমাৰ ছায়া হৈ ঘূৰে, যতন লয় তোমাৰ, চেনেহ সফুৰা দিয়ে বাকী। আজি কিয় লগত লৈ নানিলা তাইক? প্ৰাসাদৰ পদূলিত অচিনাকিৰ দৰে ৰৈ আছা কিয়? সোমাই আহা, বহা। অনন্ত অপেক্ষাৰ সাময়িক অৱসান। নয়ন ভৰি তোমাৰ নিভৃত নিসৰ্গৰ দৰ্শন উপাসনা কৰোঁ।